গাইস ওপৰ আহি পালো কিন্তু পুৰা বৰষুণ হয় হয় ৰাইজ ৰ'দ বতাহ বৰষুণ সব নেওচি দুদিন মান আগত গৈছিলো তুমজাম পিকলে বুলি তাত বহুতো বস্তুৰ এক্সপেৰিয়েন্স কৰিলো তাকে ভাবিলো আপোনালোকৰ লগত ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰো ডেঞ্জাৰ এক্সপেৰিয়েন্স গাইস ডেঞ্জাৰ মজা হে জিন্দগী নশা হে জিন্দগী মোৰ যাত্ৰা আৰম্ভ হৈছিল গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা কি জোছ মোৰ সময়তকৈ 1 ঘণ্টা আগতে আহি উপস্থিত আছে অলপ পিছতে বাকি লগত যাবলগীয়া বোৰো আহি পালে ইউ নো হোৱাট ইয়াৰে মই কাকো চিনিয়ে নাপাওঁ এই জাৰ্নি উইথ সাম ৰেন্ডম পিপল মেবি এইটোৱে আছিল এইটো ট্ৰিপৰ বেষ্ট এক্সপেৰিয়েন্স ৰাতিপুৱা 7টা বজাতে চকু মেলি নিজকে পাহাৰৰ মাজত দেখো আমি গৈ মাহৰ ষ্টেচনত নামো আৰু আমাক নিবলৈ গাড়ী আহে মাহৰ টাউনত গৈ ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰো গাড়ীটোত আৰু আমি আহি ইয়াতে পাওঁহি আৰু ইয়াৰ পৰা আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ব সবে 10 টকা দি এডাল লাঠি লৈ আমাৰ ট্ৰেকিং আৰম্ভ কৰো খানা খাই আছো হেল্ল ৰাইজ আমি এটা খানা খাই আছো ফ্ৰাইড ৰাইচ ক'ত খাইছো এইটো হৈ দিয়া আৰু আমি এটা খাই আছো নহয় সেলকেলি সেলকেল বাং এইটো পৰি যাব সেলকেল কিছে সেলকেল পিকট গাইস ফাইনালি পালোহি আৰু সেইটালৈকে যাবলৈ আছে সেই তাত পালোহি বোলে সেই তাত